হেল্ল' ছাৰ বাইদেউসকল সকলোকে ৱেলকাম জনাইছোঁ আজিৰ ভিডিঅ'লৈ আৰু এই ভিডিঅ'টিত এটা ইম্পৰ্টেণ্ট আপডেট দিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে আমাৰ ৰাজ্য চৰকাৰৰ যি ৰাজ্যিক শিক্ষক বঁটাৰ কাৰণে অনলাইন ফৰ্ম ফিল আপ চলি আছিল, কিন্তু অনলাইন ফৰ্ম ফিল আপ যোৱা 4 তাৰিখে লাষ্ট ডেট আছিল, কিন্তু সেই লাষ্ট ডেট এক্সটেনশ্যন কৰি দিয়া হৈছে অহা 10 আগষ্টলৈকে। 10 আগষ্টৰ 5টা বজালৈকে এপ্লাই কৰিব পাৰিব। যিসকলে ইণ্টাৰেষ্টেড বা যিসকলে এতিয়াও এপ্লাই কৰিব পৰা নাই তেওঁলোকে অহা 10 আগষ্ট 5টা বজালৈকে নিজৰ এপ্লিকেশ্যনবিলাক ছাবমিট কৰিব পাৰিব। গতিকে যিসকলে ছাবমিট কৰিম বুলি ভাবি আছিল তেওঁলোকে চিন্তা নকৰি পেলাই এতিয়াও ছাবমিট কৰিব পাৰিব। তাৰপিছত বাকী কোনে এপ্লাই কৰিব পাৰিব সেইখিনি আমি চাম। তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম, যদিহে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি ফ্ৰেণ্ডৰ মাজত। আৰু আমাৰ ইয়াতে অনলাইন এপ্লিকেশ্যন খুব কম হৈছে। ইয়াত দেখিছে আপোনালোকে টোটেল এপ্লিকেশ্যন 367 অনলি 367, আৰু তাতে এপ্লিকেশ্যন ৰিচিভ ইন হাই স্কুল হাই ছেকেণ্ডাৰী কেটেগৰী, হাই স্কুল আৰু হাই ছেকেণ্ডাৰী মাত্ৰ 186 এপ্লিকেশ্যন, আৰু এলিমেণ্টাৰীত 171, আৰু এপ্লিকেশ্যন ৰিচিভ ইন ছিনিয়ৰ ছেকেণ্ডাৰী কেটেগৰী 10খন মাত্ৰ। তো টোটেল 367খন গোটেই অসমৰ পৰা এপ্লিকেশ্যন ৰিচিভ হৈছে। গতিকে এতিয়াও সময় আছে, এপ্লাই কৰিব পাৰিব। এতিয়া কোনে এপ্লাই কৰিব পাৰিব? অল দ্য ৰেগুলাৰ টিচাৰ্ছ এপইণ্টেড আণ্ডাৰ ডাইৰেক্টৰেট অফ ছেকেণ্ডাৰী এলিমেণ্টাৰী এডুকেশ্যন এলং উইথ ছেকেণ্ডাৰী কণ্টেক্সুৱেল টিচাৰ্ছ who were appointed under the scheme strengthen and improve quality secondary education in state of Assam. অৰ্থাৎ যিবিলাক আমাৰ ছেকেণ্ডাৰী এডুকেশ্যনৰ আণ্ডাৰত এলিমেণ্টাৰী আণ্ডাৰত যিবিলাক ৰেগুলাৰ টিচাৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। তাৰ লগতে যিখিনি কণ্টেক্সুৱেল টিচাৰ হাইস্কুলবিলাকৰ ৰিচেণ্টলি ৰেগুলাৰাইজ হৈছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু যিবিলাক SSA কণ্টেক্সুৱেল টিচাৰ আছে, ষ্টেট বোৰ্ড টিচাৰ আছে, তেওঁলোকেও এপ্লাই কৰিব লাগিব। কেৱল ইয়াতে এটা ইম্পৰ্টেণ্ট কণ্ডিশ্যন আছে যে মিনিমাম টিচিং এক্সপিৰিয়েঞ্চ লাগিব 10 ইয়াৰ্ছ লাগিব। আৰু যিসকল যিবিলাক স্কুলে C আৰু D গ্ৰেড পাইছে তেওঁলোকৰ সেইবিলাক স্কুলৰ টিচাৰে এপ্লাই কৰিব নোৱাৰে। এইটো দেখিছেনে, ইয়াত লিখা আছে কমপ্লিটলি। তাৰপিছত টিচাৰ আৰু হেডমাষ্টাৰসকলে কোনো ধৰণৰ টিউশ্যনত জড়িত থাকিব নালাগিব, প্ৰাইভেট টিউশ্যনত। তাৰপিছত ন' ডিপাৰ্টমেণ্টেল প্ৰচিডিং, কোনো ধৰণৰ ডিপাৰ্টমেণ্টেল এনকুৱাৰী বা ছাছপেনশ্যন এইবিলাক থাকিব নালাগিব। গতিকে এইখিনি হৈছে ৰাজ্যিক শিক্ষক বঁটাত এপ্লাই কৰাৰ কাৰণে যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন। গতিকে এতিয়াও সময় আছে, যিসকলে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব পাৰে। আৰু এপ্লাই কৰিবৰ কাৰণে এইটো হৈছে পৰ্টেল, আৰু পৰ্টেলটোৰ লিংক মই আপোনালোকক দি দিম ডেছক্ৰিপশ্যন বক্সত, তাতে গৈ পেলাই ক্লিক কৰিলে এপ্লাই কৰিব পাৰিব। নাইবা shikshak.assam.gov.in এইটো ৱেবছাইটটো মাৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ইয়াতে প্ৰথমতে লগ ইন কৰি ল'ব লাগিব, একাউণ্ট খুলি ল'ব লাগিব। ইয়াতে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। ৰেজিষ্টাৰ কৰি লোৱাৰ পিছত ইয়াতে বাকীখিনি প্ৰচেছিং কৰি পেলাই এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টোত এইখিনি আপডেট জনালোঁ। পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।